হেল্ল' গাইজ, কি খবৰ? আৰু এটা নতুন ভিডিঅ' হৈ আছোঁ মই ফাৰ্জিকুল। কিন্তু আপোনালোকে এইটো ভিডিঅ'ত জানিব পাৰিব যে ৰাইজে নখ জোকাৰিলে নৈ বয়, সেই কথাটো সঁচা। কবিয়ে এনেই ছন্দটো মিলোৱা নাই। কিন্তু ইয়াৰ আগতে এটা ভিডিঅ' চাই লওক, তাৰপিছত মোৰ কিছুমান বক্তব্য থাকিব, চাই ল'ব। কিন্তু ৰাইজে নখ জোকাৰিলে নৈ বয় কেইজনমান এখন গাঁৱৰ কেইজনমান লোকে মিলি পেলাই চাব ভিডিঅ'খন। নদীখন ভাঙি গড়ৰ ফালে আহিব বিচাৰিছিল, কিন্তু তেওঁলোকে মিচিঙেৰে কলগছৰ বুৰৰ ওপৰত মিচিংখন ষ্টাৰ্ট দি তাৰপিছত পানীৰে কেনেকৈ ৰাস্তা বেলেগ ফালে ৰাস্তা কৰি দি আছে নদীক, সেইটো ভিডিঅ'খন মই পাইছোঁ নিউজ চেনেলত। আৰু সেই ভিডিঅ'খন এডিট নকৰাকৈ আপোনালোকক দেখুৱাম। সেয়ালৈ চাই থাকিব, আশা কৰোঁ সেয়ালৈ স্কিপ নকৰাকৈ চাব। কথাতেই কয়, ৰাইজে নখ জোকাৰিলে নৈ বয়। ঢেকীয়াজুলিত নখ জোকাৰি ৰাইজে নামিছে নৈ বোৱাবলৈ। নৈৰ গতিপথ সলনিৰে খহনীয়াৰ পৰা গাঁও উদ্ধাৰৰ চেষ্টা গাঁওবাসীৰ। প্ৰথমে চাওক এই দৃশ্য। নৈৰ খহনীয়াৰ কবলত পৰিছে এইটো নিৰ্মীয়মান পকীঘৰ। নৈত খহি জাহ গৈছে নিৰ্মীয়মান পকী ঘৰটোৰ ভেটি। একেদৰে গাঁৱৰ মাজেৰে যোৱা গড়কাপ্তানি পকীপথৰ এচুৱাও কাঢ়ি নিলে নৈৰ গৰা খহনীয়াই। চাওক কিদৰে ভয়ে ভয়ে পথটোৰ খহনীয়াস্থলী পাৰ হৈছে এইজন বাইক চালক। একেদৰে আন বহুতো ভগ্ন পথেৰে অহা যোৱা কৰিবলৈ এৰি যাতায়াতৰ মাধ্যম ৰূপে গ্ৰহণ কৰিছে টুলুঙা নাও। এই দৃশ্য ঢেকীয়াজুলিৰ পতালি খোৱা গাঁৱৰ। বছৰ বছৰ ধৰি বেলচিৰি নৈ বান খহনীয়াৰ কবলত পৰি গৃহহাৰা হ'বলগীয়া হৈছে গাঁওখনৰ বহু পৰিয়াল। এনে পৰিস্থিতিত নৈৰ গতিপথ সলনি কৰি বান খহনীয়াৰ পৰা গাঁওখন উদ্ধাৰৰ অভিযান চলাইছে গাঁওবাসীয়ে। কলৰ ফুৰৰ ওপৰতে থৈ এইদৰে পানী সিঁচা মেচিনেৰে বালিৰ গৰা খহাই নৈৰ নতুন সুঁতি সৃষ্টিৰ চেষ্টা চলাইছে গাঁওখনৰ বহু লোকে। একেদৰে বাঁহৰ বুৰুজ পুতিও নৈৰ গতিপথ সলোৱাৰ চেষ্টা গাঁওবাসীৰ। আমি চৰকাৰৰ ফালৰ পৰা এই মুহূৰ্তলৈকে কোনো ধৰণৰ সহায় সহযোগিতা নাপাই পেলাই আমি বৰ হতাশ হৈ গৈছোঁ। উপায়হীন হৈ আমি ৰাইজৰ সহযোগত ৰাইজৰ পৰা টকা পইচা তুলি এই নদীৰ যিটো সুঁতি সলাবৰ কাৰণে আমি চেষ্টা চলাইছোঁ। প্ৰথম কথা হ'ল, আমাৰ যি ওচৰে পাঁজৰে পতালিখোৱা গাঁৱৰ যিখিনি মানুহ আছে, এই মানুহখিনি ঘৰখিনি যিখিনি আছে তেওঁলোকক ৰক্ষা কৰা। আৰু যিটো গড়কাপ্তানি পথ আছে, এই পথটো যিকোনো প্ৰকাৰে ৰক্ষা যদি কৰিব নোৱাৰোঁ, তেতিয়াহ'লে এই অঞ্চলৰ ৰাইজৰ যাতায়াত সম্পূৰ্ণভাৱে বন্ধ হৈ যাব। বিশেষকৈ এই অঞ্চললৈ বহুত দূৰ দূৰণিৰ পৰা শিক্ষক শিক্ষয়িত্ৰীসকল আহে, ছাত্ৰ ছাত্ৰীসকল আহে। তেখেতসকলে বৰ বিপদসংকুলভাৱে অহা যোৱা কৰিছে। সেয়েহে আমি যিকোনো প্ৰকাৰে ৰাইজে সহযোগত ৰাইজে নখ জোকাৰিলে বোলে নৈ বয়, সেইকাৰণে আমি যোৱাকালিৰ পৰা আমি আপ্ৰাণ চেষ্টা চলাই নদী গতি সলাবৰ কাৰণে চেষ্টা চলাই আছোঁ। নৈখনৰ খহনীয়া প্ৰতিৰোধৰ বাবে প্ৰতি বছৰে স্থানীয় লোকে দাবী তথা আবেদন জনাই আহিছে চৰকাৰ তথা জনপ্ৰতিনিধিক। কিন্তু আজি কুপতি গাঁওবাসীৰ দাবী। আৰু ভিডিঅ'খন ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব, আৰু চেনেলখন পচন্দ হ'লে ছাবস্ক্ৰাইব কৰি দিব। আপুনি সুন্দৰ আঙুলিৰে প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকে জানিব পাৰিলে যে ৰাইজে নখ জোকাৰিলে নৈ বয়, এইটো কথাটো 100% সত্য। এইটো 100% সত্য। সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ আৰু নতুন ভিডিঅ' আপলোড দিম। তাৰপিছত আপোনালোকে চাই যাব বছৰ বছৰ ধৰি। ধন্যবাদ।